গাইজ তো মই মৰ্নিং মানে গৰু বান্ধিব আহোঁতে এনেকৈ বাগানখন এবাৰ নহয় এবাৰ চাই যাওঁ তো চাই যোৱা নহয় আজি মানে কামো কৰিলোঁ এইবিলাক জাঙি খুঁটা পুতিলোঁ এইবিলাক মানে সিফালে আধা দিয়া হৈছে আৰু ইফালে মানে বাকী থাকিলে আৰু এইখিনি মানে এতিয়া গৰম কাৰণে কামটো অলপমান ষ্টপ ৰাখিছোঁ অকণমান পিছত কৰিম আৰু তো এনেকৈ চাব পাৰে লাওৰ বাগান কৰিম বুলি ভাবিছোঁ এতিয়া তো বাহিৰত আছিলোঁ আগতে বাহিৰত যোৱা এতিয়া মানে মন নাই বাহিৰত নাযাওঁ এতিয়া তো সেনেকৈ বাগান চাগান কৰি অলপমান চলিম বুলি ভাবিছোঁ তো আশা কৰিছোঁ আপোনালোকে আমাৰ দৰে কাম বন কৰক যদি কোনোবাই এনে আছে এনে কিবা পঢ়া শুনা যোনে নকৰে তো তেওঁলোকে এনেকুৱা বাগান চাগান কৰি চলিব পাৰে বহুত বেছি সুবিধা আছে কিন্তু আপোনালোকে এলাহ কৰিব নালাগে তো তেতিয়াহে আপোনাৰ জীৱনত সাকসেছ হ'ব পাৰিব তো আমাৰ ইয়াত বুলি নহয় আজি বহুত জাগাৰ মানুহে মানে কি হৈছে এনেকুৱা বাগান কৰি মানে বহুত ডাঙৰ ডাঙৰ ঘৰ বনাই আছে কিছুমানে গাড়ী লৈছে বহুত কিবা কিবি কৰিব পাৰিছে আমাৰ ইটো সবজি বাগানহে কৰিছোঁ সবজি বাগান কৰিলে মানে আপোনাৰ খৰচাটো 5,000 মান যদি খৰচা হয় বা 10,000 মান যদি খৰচা হয় আৰু 10,000টোৱে ডাবল আহিব ঠিক তেনেকুৱা ধৰণৰ হয় এইটো আৰু আপোনালোকে যদি বেছি লাভৱান হ'ব খোজে তেতিয়াহ'লে কল বাগান কৰক অমিতা বাগান কৰক জলকীয়া বাগান এনেকুৱা বিভিন্ন ধৰণৰ আছে আপোনালোকে মানে কৰিব পাৰে আৰু যোনটো মানে বেছিকৈ পোৱা নিচিনা পোৱা সেইটো কৰিলে হ'ল তেনেকৈ কৰি থাকিব পাৰে তো আমাৰতো পঢ়া শুনা একেবাৰে নাই বাৰু এতিয়া তো সেইকাৰণে আমি 4 বছৰ মই বাহিৰতে থাকিলোঁ বাহিৰত থকাৰ পিছত এতিয়া ঘৰলৈ আহিছোঁ ঘৰত আহি মানে এইটো কামে এতিয়া সবজিৰ বাগান এই ইফালে লেচৰাবিলাক ডাঙৰ হৈছে আৰু এইবিলাক পানী লাও এইবিলাক মই দেখাম বাৰু আৰু ধুনীয়াকৈ এতিয়া মানে ডাঙৰ বহুতখিনি ডাঙৰ হ'ব আছে তো এইটো মানে ইয়াত সাৰ দিব লগা হৈছে আৰু এসপ্তাহমান ৰখিব লাগিব 7 দিনমান পিছত সাৰ দিব লগা হ'ব তো তাৰ পিছত মানে এইটো মানে ধুনীয়া হ'ব আৰু এতিয়া তো চাই থাকিব আপোনালোকে এনেকুৱা ভিডিঅ' বনাই থাকিম তো এইটো মানে সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাব চেষ্টা কৰিম মানে এইবিলাক সব যি প্ৰথম পুলি ৰোৱাত মানে একো আমাৰ ভিডিঅ' মই কৰা নাছিলোঁ তো এতিয়া পুলিটো এইখিনিমান ডাঙৰ হোৱাৰ পিছৰ পৰা আৰু কিমান দিনৰ লাগিব কিমান দিন নালাগে সেইবিলাক মানে কিছুমান মই ক'ব চেষ্টা কৰিম তো আপোনালোকে চাই থাকিব তো বন্ধুসকল এতিয়া আমি সাৰ মিক্স কৰিব লাগিব এইবিলাক সাৰ তো ইয়াতে মানে বহুত কেইটা আইটেমছ দিয়া হৈছে 7টা 8টা মান আছে নেকি আইটেমটো তো এনেকৈ মানে এইবিলাক গোটাই সাৰেই হয় এইবিলাক দিয়াৰ পিছত পুলিটো অট'মেটিক উঠি যাব তো মিক্স কৰিব লাগিব এইটো এনেকৈ নামখিনি নাজানো প্ৰথমবাৰ কিনিছোঁ এইবিলাক তো প্ৰথমবাৰ কিনিছোঁ সেইকাৰণে মানে নামখিনি মনত ৰাখিব পৰা হোৱা নাই বাৰু তো আপোনালোকে চালে গম পাব কি কি আছে তাৰপিছত এনেকৈ কাটি আছোঁ দি আছোঁ বস্তুটো মানে মিক্স কৰিব লাগিব এইটো মিক্স কৰি ধুনীয়াকৈ দিব লাগিব এই একদম মিক্স কৰিব লাগিব মানে এইটো মিক্স কৰাৰ পিছত আমি আৰু য'ত মানে পুলি আছে তাৰ পৰা মোটামুটি অকণমান আঁতৰত দি পেলাই আৰু মাটি ঢাকি দিব লাগিব এনেকুৱা কৰিব লাগিব চবখিনি দেখুৱাম বাৰু তো এইখিনি বহুত কাম আছে এতিয়া মিক্স কৰিব লাগিব গোটেইখিনি মিক্স কৰাৰ পিছত আকৌ মানে বৰষুণো অহা নিচিনা হৈছে বতৰটো সেইকাৰণে মানে এইটো জলদি মিক্স কৰিকৈ বস্তাত সোমাব লাগিব বস্তাত সোমাই আৰু ধুনীয়াকৈ ৰাখিব লাগিব
মানে মিক্স কৰা হৈছে আৰু এতিয়া একদম মানে এইটো উপাস বুলি কয় মানে নাজানো কি কিবা কৰিব পাৰে এইকেইটা দি মানে গোটেইখিনি মিক্স কৰিলে হেল্ল' গাইছ তো আমি এতিয়া সাৰ দিবলৈ আহিছোঁ কৈ দি আছোঁ এয়া আমাৰ বছে কৰি আছে মাৰ 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 এইবিলাক এনেকৈ কালা কালা লাইনকে দিয়া হৈছে এইবিলাক কালা কালা দেখি আছে নহয় এইবিলাক দেখা হয় এনেকৈ হাই তুলি দিব লাগে মাটি থাকি দিব লাগে মানে সাৰটো দিয়াৰ পিছত এনেকৈ এইয়া মনাত সাৰ হয় সাৰ এনেকৈ থাকি দিব লাগে তো এতিয়া আমি দি থাকোঁ গোটেই এই 2 লাইন মানে হ'ল ইটো এটা লাইন ইটো লাইন আৰু ইটো লাইন হৈছে বৰ্তমান তাৰপিছত বাকী আছে আৰু ইটো লাইন হোৱাৰ পিছত আৰু নেক্সট লাইন তাৰপিছত আৰু এইটো চাইডে আছে ঠেলা গাড়ী ৰখা চাইডে তো গাইছে আপোনালোকে চাই থাকিব দেই বহুত কষ্ট কৰি আছোঁ মানে কেনেকুৱা কি কৰিব লাগে শিকি আছোঁ বুলিয়ে ক'ব পাৰে তো আমাৰ তাৰপিছত এই জাঙিখন যে বহুত ডাঙৰ হৈছে আমাৰ এই এনেকৈ এইবিলাক বহুত ডাঙৰ হৈছে মানে একদম ইফালৰ পৰা ইফালে তাৰপিছত আৰু ইয়াতে দুটামান বস্তু আছোঁ আমাৰ ফুলবিলাক মানে ফুলিছে কি কৰোঁ এতিয়া মানে ওপৰতো বগাই যোৱা নাই আমি ফাৰ্ষ্ট কৰিছোঁ নাজানো কি হয় এইবিলাক এই যে এইবিলাকত কৰ দিছে নহয় এইটো ফুলি আছে আৰু আছে ক'ত বা এটা দেখিছিলোঁ বেছিকৈ এইয়া এইটো যে এইটো তাৰপিছত আৰু ইফালে আছে তো মানে ফুল পোৱালি ডাঙৰ হৈছে বুলি ক'ব পাৰি ক'ত গ'ল এইটো ব্লাৰ হৈ যায় নহয় অকণমান জুম কৰিছোঁ এইটো যে এইটো গছখিনি কিন্তু বেছি ওপৰলৈ যোৱা নাই ইয়াৰ পৰা এইখিনি বগাইছে ওপৰলৈকে আহি পাব আৰু ইফালে এনেকৈ মানে আমাৰ জাঙিখন একদম মানে ডাঙৰ বহুত ডাঙৰ জাঙিখন এনেকৈ একদম সিফাললৈ ইটো চাইড অলপমান দিবলৈ বাকী আছে আশা কৰোঁ আমাৰ কষ্ট কেনেকৈ নকৰোঁ এইবিলাক মানে দেখি আপোনালোকে ভাল পাব বুলি তো চাই থাকিব আপোনালোকে মানে কি ক'ম আৰু আমাৰ পানীলাও গছ আৰু এইবিলাক একদম ভাল হৈছে মানে চেহেৰাটো মজা হৈছে এইটো যে পানীলাওৰ গছ তো চাই থাকিব আপোনালোকে প্ৰথম ৰোৱাৰ পৰা আৰু একদম ফল দিয়ালৈকে কেনেকুৱা মানে কেনেকৈ কি হ'ল সকলোবোৰ দেখাই আছোঁ